কলে যাও বগলা বটা ফেলে তই কলে যাও পাঁচিল ফালৰ পৰা আহোঁ जिंदगी एक सफर है सुहाना यहाँ कल क्या ओ কি হল এখন হ্যাঁ স্টার্ট তো কি হল আকৌ তেল ভাই এই মাত্ৰ স্টার্টটো কি হল ৰাম এতিয়াহে এখন মই কালি এইটো বুইলৈকে তেল ভৰাই আনিছোঁ ই চালা ই গহনিত যায় বাইকখন চলাই পেলাই তেল খোপা নাইকিয়া কৰি থৈ দিব হে এতিয়া মই কি কৰোঁ বাৰু মই এতিয়া কোনো মানুহ এটাক মই দেখা নাই এতিয়া কি কৰোঁ বাৰু মই এনে মাথাটো কি কৰোঁ মই এইটো ভালো ভালে এটা কাম কৰচোন তই বাছপি দোকানলৈ যা মই গুগল পে'ত মই পইচাটো দি আছোঁ তই বাছপি দোকানৰ পৰা তেল ঢাল লৈ আনচোন যা হ'ব দে লৈ দেখোন মিষ্টা তেল আছে বাইকখনত তেল ঢাল পইচাটো গুগল পে'ত মাৰি দিব তেল ঢালোতে আছিলতো ভাগ্য ভাল One eternity later. ইমান টাইম লগাই নে ই গৈ পেলাই 1 ঘণ্টা বহি আছো সেইখিনি পাই এইখিনিলৈ ইমান টাইম লগাইছে কেনেকুৱা ফচিলো মই এনেই ইপিনে যাবলৈ মোৰ দেৰি হৈ আছে ঘৰলৈ ঠেলি ঠেলিয়ে বাইক লৈ যাওঁ যা যি হয় হ'ব সদায় চলাই থাকো আজি ঠেলি ঠেলি নিওঁ ব'ল বাচন্তি সদায় তোৰ ওপৰত উঠি থাকো আজি তোক ঠেলিবলগীয়া হৈছে আব এতিয়ালৈকে নাপালেহি মই বাইক ঠেলি ঠেলি ঘৰ পালোহি এতিয়ালৈকে নাপালেহি আজি তুই ফালিবি ইমান গৰম ফেনখনকে দি লওঁ অকণমান বাইক ঠেলি ঠেলি বিৰাট গৰম লাগি গ'ল অকণ বহি লওঁ ভাই বিছনা বিচাৰি পিছত কি আহি পেলাই ঘৰত আছে তোৰ বকলে এটা বিচাৰি পিছিলো তই পেলাই ঘৰ সোমাই ইমান দেৰি লগাই নেকি মই তোৰ কাৰণে কিমান টাইম ৰখি আছো তই জানো নাজানো মই আধা ঘণ্টা 1 ঘণ্টা থাকিব লাগিলে ৰাস্তা ধুই গৈ আহোঁতে পেট্ৰলৰ বটলটো এই বান্দাতে থৈ যা মাথা বেয়া কৰি তহঁতক দায়িত্ব দিব নাপায় তহঁতক দায়িত্ব বুজিছ তোৰ দায়িত্ব দিব নাপায় তহঁতক ঘৰত আছে নে নাই তেলাছা ঘৰত আছে নে ঘৰত কোনো নাই হ'বলা কিবা মাজা চাজা চব পেলাই থৈছে হ'বলা তুমি থাকোঁতে খাই লওঁ One eternity later. কি খালো এসোপা কি খালো পেটৰ বিষত থাকিব পৰা নাই এইটো দেখোন বলো কি হ'ল তাৰ কি হ'ল নকবি আৰু তেলেশ্বৰহঁতৰ ঘৰত আপেল জুচ বুলি ৰঙা বটল কিবা এসোপা খালো নাজানিতে লুকুৱা চুকৈ 2 ঘণ্টামানৰ পিছৰ পৰা একদম পেটটো হানা খোচা কৰি আছে 5 বাৰ মান হাগিলো এতিয়ালৈকে তেলেশ্বৰ আহি আছে দিল কি ধড়কন মে কিটা ঐ কি কৰি আছ কি হ'ল তোৰ কি হ'ল তোৰ হে এই পেটৰ বিষ ক'ব নোৱাৰো কি হ'ল তোৰ এই পেটৰ বিষ পেটৰ বিষ ভাল হৈ যাব থ এইবিলাক আৰু মাইণ্ড কৰে নেকি যা ধুনীয়াকে ব পেটৰ বিষ বিলাক পাতিছে কোনে পাতিছে পাতিছ এই কি কবি পাতো ধন গৈ আছে হাগিলো 5 বাৰ মান পাতটো কি বনাইছে তোৰ পেট্ৰল গোন্ধোৱা নাই নে তই পেট্ৰল গোন্ধ পোৱা নাই পাতটো চিন্তা কৰিব নালাগে কি খাইছিলি নো তই এই তহঁতৰ ঘৰত যে ৰঙা কিবা এসোপা থৈ দিছিল খাইছিলো তাকে কি ৰঙা বটল তাতে কিবা এসোপা থৈ দিছিলে আচ্ছা তই পেট্ৰলৰ বটলটো ক'ত থৈছিলি তোৰ ঘৰ বন্ধাখনতে থৈ দিছিলো আচ্ছা পেট্ৰলৰ বটলটো নাইকিয়া হ'ল তাৰপৰা মই আকৌ বেলেগকে পেট্ৰল কিনিবলগীয়া হৈছে তই এসোপা পেট্ৰল খোপাকে খাই আহিলি নেকি জানো ক'ব নোৱাৰো তই মূৰ্খ তই পেট্ৰল খোপাকে খাই আহিলি পেট্ৰল তই পাত মাৰক পেট্ৰল গোন্ধ পাইছ নাই হে পেট্ৰল খোপাকে খাই আহিলি তই গম পাইছ নাই তই কি হ'ব এতিয়া ইয়াত তইচোন সঁচাকে এটা কাম কৰ এবাৰ তই পাত মাৰিব ধৰিলে মোক কবি হে মেচ পানিছো নহয় মেচ মাৰি চাওঁ পেট্ৰলে খাইছিল নাই কি খাইছিল এই মেচটো দে উঠ ঐ পাৰিছে ৰ মাৰ